নমস্কাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সম্পৰ্কত এটা ভাল খবৰ এটা ইতিবাচক খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণৰ খচৰা বিধেয়ক পৰ্যালোচনা কৰা হয় বৈঠকত পৰ্যালোচনা কৰা মুখ্য দিশসমূহ আছিল ইউডাইচ কোড ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ নিম্ন মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বিত্তীয় আৱশ্যকতা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে গতিকে কথাখিনি আপোনালোকে জানিব পাৰিলে আৰু এই কথাখিনি সিএমও অফিচ যেটো ফেসবুক পেজ আছে সেই মানে পেজটো এই কথাখিনি ইয়াত ধুনীয়াকে দিছে গতিকে ইয়াৰ পৰা এটা কথা নিশ্চিত যে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ অতি সোনকালে প্ৰাদেশিকৰণৰ কামখিনি হ'ব আৰু তাৰ বাবে আজি বৈঠকত কথাখিনি আলোচনা কৰিছিলে পৰ্যালোচনা কৰিছিলে আৰু ইয়াত তেওঁলোকে যিখিনি মুখ্য দিশসমূহ আছে সেই দিশসমূহ মানে মুখ্য দিশসমূহ চাইছে সেইবোৰ হৈছে ইউডাইচ কোড থাকিব লাগিব ইউডাইচ কোডটো চলি থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি বৰ্তমান বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী আছে নাই বা কলেজখনত ছাত্ৰ ছাত্ৰী কিমান আছে নামভৰ্তি কৰিছে নাই গোটেই কথাখিনি তেওঁলোকে চাইছে আৰু 3 নম্বৰ ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ শেষত থাকিব লাগিব আৰু 4 নম্বৰ নিম্ন মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বিত্তীয় আৱশ্যকতা তাৰমানে কিমান পইচা কিমান প্ৰয়োজন হ'ব গোটেই কথাখিনিৰ ওপৰত আজি কেবিনেটত যিখন উপসমিতি আছিল কেবিনেট উপসমিতি আছিল সেই বৈঠকত গোটেই কথাখিনিৰ ওপৰত আজি পৰ্যালোচনা হৈছিল গতিকে অতি সোনকালে ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ কথাখিনি বা লিষ্টখিনি হয়তো উলোৱাৰ সম্ভাৱনা আছে গোটেই কথাখিনি অসম চৰকাৰৰ সেই কেবিনেট উপসমিতিৰ লগত পৰ্যালোচনা কৰিছে গতিকে কথাখিনি এইখিনি আছিল এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো ধন্যবাদ